গোসাইগাঁৱৰ হাওৰেপেট বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। নিশাৰ ভাগতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাত নিমিষতে 12খন দোকান ঘৰ জুইত জ্বলা যায়। অৱশ্যে ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰি বাকী ঘৰসমূহ ৰক্ষা কৰে। ঘটনাস্থলীত উপস্থিত হৈ সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতা। 12খন দোকান জুইত যোৱাত দোকানীৰ মালিকসকল চিন্তিত হৈ পৰিছিল। 3 নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল কুমাৰ সিংহ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু জুইত যোৱা 12খন দোকানৰ পৰিয়ালক যিমান পাৰে আৰ্থিক সহায় আগবঢ়াব বুলি কয় সিংহই। প্ৰায় 50 লক্ষাধিক টকাৰ ক্ষতি হোৱাৰ সম্ভাৱনা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন নিউজ বিটিআৰ। ৰাতিপুৱা পিনে লাগিছে, তো যেতিয়া জুই লাগিছে মোক লগে লগে ইয়াৰ ৰাইজে মোক ফোন কৰিছে। লগে লগে মই ফায়াৰ ব্ৰিগেড বা আমাৰ কাকটা IC আমাৰ গোসাইগাঁও OC চবক যোগাযোগ কৰি আমাৰ ফায়াৰ ব্ৰিগেড আহি গ'ল। লগে লগে ময়ো আহি গ'লোঁ। তো ইয়াত আহি চালোঁ যে 12টামান দোকান একদম শেষ হৈ গ'ল, কিন্তু ফায়াৰ ব্ৰিগেড অহাৰ কাৰণে হাওৰিয়াপেট বজাৰটো বাচি গ'ল, নহ'লে টোটাল দোকান একদম শেষ হৈ গ'লহেঁতেন। আৰু ইমান যেকেইটা দোকান জ্বলি গ'ল এতিয়া একদম টোটালি মানে জিৰ', তাত একো নাই, একো ল'ব পৰা নাই। আৰু বহুতেই আৰ্থিকভাৱে বহুতেই মানুহবিলাকৰ একদম অৱস্থা বেয়া হৈ গ'ল আৰু ফায়াৰ ব্ৰিগেডৰ কাৰণে চব বাচি গ'ল। মই ইমানখিনি আহ্বান কৰিম ৰাইজক, দোকানীসকলক যে কি কৰে যে দোকানৰ ক্ষেত্ৰত তাঁৰ লগাই জ্বলাই থৈ দিয়ে, ভালদৰে ইলেক্ট্ৰিফিকেশ্যনৰ কামটো নকৰে, তাৰ ফলতে শ্বৰ্ট চাৰ্কিট হৈ জুই লাগিছে। আৰু মই ইমানখিনি আহ্বান কৰিম যে দোকানটো আমাৰ সম্পদ, ইয়াক ভালদৰে আপোনালোকে যদি আমি ভালদৰে ইয়াক আমি ইলেক্ট্ৰিফিকেশ্যনৰ কামটো নকৰোঁ তেতিয়াহ'লে 100% যে আমি আমাৰ পিছুৱাই যাম। আজি চাওক গোটেই অসমত বহুত জেগাত জুই লাগি আছে, কাৰণটো শ্বৰ্ট চাৰ্কিট হৈ আছে। আৰু এইটো যে মানুহবিলাকৰ 12টামান দোকান জ্বলি গ'ল, এই মানুহক এই দোকানীবিলাকক আমি চৰকাৰী ফালৰ পৰা মই ইয়াৰ প্ৰতিনিধি হিচাপে MCLA হিচাপে যি সহায়ৰ হাত আগবঢ়াব লাগে আগবঢ়াম। আৰু পাৰ্চনেলি মোৰ সজল ফাউণ্ডেশ্যন আছে, ফাউণ্ডেশ্যনৰ ফালৰ পৰাও মই সহায়ৰ হাত আগবঢ়াম।